এভৰিৱান কি খবৰ সকলোৰে ওয়েলকাম বেক টু আৱাৰ নিউ মিনি ভ্লগ আজিৰ ভিডিঅ'টো মই ডিপাৰ্টমেণ্টৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ অৱশ্য এই ভিডিঅ'টো আমাৰ কলেজ উইক ষ্টাৰ্ট হোৱাৰ আগৰে ভিডিঅ' হয় সকলোখিনিয়ে আমি ডিছকাশ্যন কৰাত ব্যস্ত হৈ আছিলোঁ বলকচোন আপোনালোকক মই কলেজ উইক ষ্টাৰ্ট হোৱাৰ আগৰ পৰা একদম শেষলৈকে সকলোখিনি দেখুৱাম সকলোৱে ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ চাব দেই ৰাইজ আমি সকলো কামত ব্যস্ত হৈ আছোঁ চাওকচোন সকলোৱে কামবিলাক কিমান ভালদৰে কৰি আছে মানে আমাৰ কলেজ উইকৰ সাংস্কৃতিক শোভাযাত্ৰা আছিলে প্ৰথম দিনটো সেইকাৰণে আমি সকলোখিনি কামত ব্যস্ত হৈ গৈছোঁ যিহেতু হাতত বেছি সময় নাই এফালে আমাৰ মাহী একদম স্ক্ৰিপ্ট চোৱাত বিজি হৈ আছে যিহেতু মাহীয়ে আমাক এডভাইচ দি থাকে এয়া আছিলে পিছদিনাখনৰ কথা তো যিহেতু আমাৰ বিষয়টো আছিলে ডক্টৰ ভূপেন হাজৰিকা সেইকাৰণে আমি সকলোৱে গানৰ প্ৰেক্টিচ কৰি আছিলোঁ এতিয়া বাৰু বিষয়টোৰ কথা ক'ব পাৰি কাৰণ আমাৰ যিহেতু কলেজ উইক খতম হৈছে লগতে কালচাৰেল ৰেলীও নহয় জানো ৰাইজ এয়া মেমহঁতে আমাক চাই গৈছিলহি আমি কি কৰি আছিলোঁ এয়া হৈ গ'ল আমাৰ সাংস্কৃতিক শোভাযাত্ৰাৰ দিনটো ৰাইজ সকলোৱে ইমান ধুনীয়াকৈ সাজি কাচি আহিছে চাওকচোন ময়ো পিছে আহিছোঁ কেনেকুৱা লাগিছে ক'ব দেই অৱশেষত কালচাৰেল ৰেলীও শেষ হ'ল আৰু আমাৰ ৰিজাল্ট দিলে কিন্তু আমি নাপালোঁ কি কৰিব হৰা জিকাটো থাকিবই নহয় জানো পিছে বলকচোন আৰু বাকী কেইটা দিন কেনেদৰে আমি কটালোঁ দেখাওঁ এয়া আছিলে দৰা কইনাৰ প্ৰতিযোগিতা তাৰ অলপ সময়ৰ পাছতে আৰম্ভ হ'ল ফেশ্বন শ্ব' অৰ্থাৎ মিছ পাণ্ডু আৰু মিষ্টাৰ নীলাচল লগতে মিষ্টাৰ পাণ্ডু যিবোৰ মই আপোনালোকক দেখুৱাব নোৱাৰিলোঁ আৰু এইফালে মই কৰীনা ভণ্টিক অলপমান হেল্প কৰি দিছিলোঁ যিহেতু তাই হৈছে আমাৰ গাৰ্লছ কমন ৰুমৰ ছেক্ৰেটাৰী সেইকাৰণে এইকেইটা ইভেণ্ট তাইৰ হাততেই পৰিছিলে এয়া মেমহঁতক সম্বৰ্ধনা জনোৱা হ'ল লগতে পিছৰ কাৰ্যসূচী চাওঁ বলকচোন এয়া আমি অলপ খেলিলোঁ পিছে শেষৰটো গানটো শুনিলেনে বাৰু ৰাইজসকল মাতটো কিমান ধুনীয়া শুনিছেনে আমিও বহুত নাচিলোঁ প্ৰাণ খুলি হাঁহিলোঁ ফূৰ্তি কৰিলোঁ তো যিহেতু কলেজীয়া জীৱনৰ এইটোৱে শেষৰটো মহাবিদ্যালয় সপ্তাহ আছিলে ফূৰ্তি নকৰাকৈ কেনেকৈ থাকোঁ নহয় জানো শেষত আমি সকলোৱে জুবিন দাদাৰ গীতেৰে আজিৰ অনুষ্ঠানটো শেষ কৰিলোঁ বলকচোন জুবিন দাদাৰ গীতটো আমি গাওঁ